নমস্কাৰ, মোৰ নাম পূজা, কিন্তু মই আচলতে মুছলিম, কিন্তু ইয়াৰ মোৰ লগৰ বন্ধু বান্ধৱে মোক পূজা বুলি মাতে। মই আগতে ল'ৰা আছিলোঁ, এতিয়া মোক লিংক পৰিৱৰ্তন কৰা সেইখিনি মোক ছোৱালীৰ লিংকটো বনাইছে। এতিয়া কি কৰিম, এতিয়া মই কিনা বুলি ক'ব লাগিব। তেনেহ'লে নগাঁৱৰ ল'ৰা এটা ছাদ্দাম হুছেইন, নগাঁৱৰ লাওখোৱা শান্তি বজাৰৰ ল'ৰা ছাদ্দাম হুছেইন। এতিয়া মই কেৰেলা কেছ কৰিছোঁ। কেৰেলা কেছ কৰাৰ পিছতে ইয়াৰ পুলিচে হয় কেছটো ৰেজিষ্টাৰ কৰিছে, কিন্তু সিহঁতে কিবা একশ্যন লোৱা নাই। তেনেহ'লে এতিয়া মই অসমতো মই কেছ কৰিবৰ কাৰণে গৈছিলোঁ নগাঁও আমবাগানত। তাৰপিছত তাৰ পুলিচে কৈছে কেৰেলাত কেছ কৰিবৰ কাৰণে। এতিয়া ইয়াত আহিছোঁ, কেছটো ৰেজিষ্টাৰ কৰিছে কথা ঠিক, কিন্তু এতিয়ালৈকে একো একশ্যন লোৱা নাই। সেইকাৰণে মই অসমত আকৌ মিডিয়াৰ ওচৰত এই খবৰটো দি আছোঁ যে মিডিয়াৰ জৰিয়তে কিবা অসমৰ পুলিচ প্ৰশাসনে মোক কিবা সহায় কৰে, কিবা সহযোগিতা কৰে। তেনেহ'লে মোক অনুৰোধ কৰি কৈ আছোঁ, মোক এইটো সহায় লাগে। এতিয়া চাওক, মই আগতে ল'ৰা আছিলোঁ, এতিয়া মোক ছোৱালী লিংক বনাই দিছে। এতিয়া মই ঘৰতো যাব নোৱাৰোঁ, মই ক'তো যাব নোৱাৰোঁ। এতিয়া মোৰ মা দেউতা মোক একচেপ্ট কৰি নলয়। এতিয়া মই পুলিচ প্ৰশাসনত কি ক'ম, একদম অনুৰোধ কৰি কৈ আছোঁ, ইহঁতে মোক কিবা সহায় কৰক, কিবা ইনচাফ দিয়ক। ছাদ্দাম হুছেইনক ধৰি কিনি আনক, কিবা বিচাৰ কৰক, কিবা ইনচাফ দিয়ক। আৰু সি এটা নহয় হাজাৰটা বিয়া কৰক, মোৰ অসুবিধা নাই, কিন্তু সি মোক মানি লওক। আৰু সি বিয়াৰ নাম লৈ মোৰ লগত 4 বছৰ আছিল। 4 বছৰ থাকোঁতে যিমানেই টকা পইচা আছে গোটেইকেইটা কাম কৰি তাক মই দিছোঁ। দিয়াৰ পিছতে যিদিনা মই নিদিছোঁ সেইদিনা মোক মাৰধৰ কৰিছে, মই টৰ্চাৰ কৰিছে, মোৰ পিঠত ব্লেডো